কবিতাৰ শিৰোনাম মনত পৰে। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নীল আকাশত সন্ধ্যা যেতিয়া বিষণ্ণ মনে ফুৰে, তেতিয়া মোৰ মন আকাশত দেউতাৰ মুখ জ্বলে। জীৱনৰ সীমান্তৰ পৰা তেওঁ একেথৰে চাই থাকে, কিবা এটা যাতনাত দেহি চকুহালি কপে। চাহ বাগিচাৰ মাজে মাজে মই যেতিয়া অকলে ঘূৰো, পাতৰ ঋতুত কলঘৰত অহৰ্নিশে ধোঁৱা দেখো। হঠাতে মোৰ মনৰ জোন ডাৱৰে ঢাকি ধৰে, দেউতাকে দেখো ক্লান্ত ৰূপত ঘৰলৈ ঘূৰি আহে।